সুচাৰুভাৱে পালন কৰা হৈছে। সাৱধান কৰবা ডাঙৰীয়া, গদাপাণিৰ কিবা সংকেত পালেনে? ৰাজসভা অৱগত কৰক। মহামান্য স্বৰ্গদেউৰ ওচৰত আৰু ডাঙৰীয়াসকল, এই মুহূৰ্তলৈকে গদাপাণিৰ কোনো সংকেত পোৱা হোৱা নাই। আমাৰ সাধাৰণ পলাই গৈছে। এয়া হৈছে ৰাজভক্তিক বিৰুদ্ধাচৰণ কৰাৰ সাহস নকৰা কোনেও। মই এতিয়া কি কৰোঁ বৰদপৰ ডাঙৰীয়া? স্বৰ্গদেউ এই মন্দিৰ মাৰকে বা কাটকে নকয় নোৱাৰি। প্ৰথমে আমি গদাকে অনুভৱ কৰিব লাগিব। এতিয়া গদাপাণি পলাল যেতিয়া ফটকাই ধৰা টান হ'ব। এয়াই আমাৰ ডাঙৰ দুখ হ'ব। কিন্তু এতিয়া কেনেকৈ গদাপাণি বিচাৰি উলিয়াব পৰা যায় তাৰ উপায় চিন্তা কৰক ডাঙৰীয়াসকল। আপুনি চিন্তা নকৰিব স্বৰ্গদেউ, যিকোনো উপায় নাই গদাপাণিৰ সংকেত উলিয়াবই লাগিব। দেশৰ ধৰণী স্বৰূপ এই লালুক ফুলকৰ ফুকনৰ চকুত ধূলি দি বাহুবলী গদাপাণি পোৱাহে নালাগে। পৃথিৱীৰ কোনো জীৱন্ত প্ৰাণীয়ে হাৰি যাব নোৱাৰে স্বৰ্গদেউ। ভাবিছে বৰফুকন ডাঙৰীয়া? স্বৰ্গদেউ, প্ৰত্যেক মানুহৰে কিবা নহয় কিবা দুৰ্বলতা থাকে। গদাপাণিৰো আছে। গতিকে গদাপাণি য'তে পলাই নাথাকক লাগিলে তেওঁৰো দুৰ্বলতা তেওঁ ঘৰতে এৰি থৈ গৈছে স্বৰ্গদেউ। গতিকে আমি তাৰে সুযোগ ল'ব লাগিব। আপুনি কি ক'ব বিচাৰিছে ভালদৰে বুজাই কওক বৰফুকন ডাঙৰীয়া। স্বৰ্গদেউ, মই জয়মতীৰ কথা ক'ব বিচাৰিছো। জয়মতী কুঁৱৰী? হয় স্বৰ্গদেউ, জয়মতী কুঁৱৰী। গদাপাণি সংসাৰৰ বাবে জয়মতীকে এবাৰ ৰাজসভালৈ মাতি অনা যাওক। জয়মতী কুঁৱৰীক ৰাজসভালৈ অনাটো মুঠেই উচিত নহ'ব। ইতিহাস সাক্ষী আছে আজিলৈকে কোনো আহোম ৰমণীক ৰাজসভালৈ অনা হোৱা নাই। এয়া ঘোৰ অন্যায় হ'ব। পাপ হ'ব স্বৰ্গদেউ। সঁচা কথা ডাঙৰীয়া, এনেকুৱাটো পাপ হ'ব। আহোম ৰমণীক অপমান কৰা হ'ব। আপোনালোকে অন্যকে চিন্তা কৰক। স্বৰ্গদেউ, ৰাজনীতিৰ কূটনীতি থাকে আৰু এই সিদ্ধান্ত মই মোৰ বাবে লোৱা নাই স্বৰ্গদেউ। এয়া আপোনাৰ বাবে স্বৰ্গদেউ, আপোনাৰ ভৱিষ্যতৰ বাবে। ভৱিষ্যতলৈ যদি এই ৰাজসিংহাসনত বৰ্তি থাকিব বিচাৰে তেন্তে পাপ পুণ্যৰ কথা পাহৰি যাওক স্বৰ্গদেউ। কিন্তু কোনো কিন্তু নাই স্বৰ্গদেউ। জয়মতী কুঁৱৰীক আমি অতি সা সন্মানেৰে ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰিম। তেওঁ যাতে কোনো অসন্তোষ প্ৰকাশ নকৰে তাৰ বাবেও আমি চকু ৰাখিম স্বৰ্গদেউ। মহামান্য স্বৰ্গদেউ আৰু সভাসদ, প্ৰথমে আমি কৌশলে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ সংকেত উলিয়াই লোৱাটোহে যুক্তিসংগত কথা হ'ব। স্বৰ্গদেউ ঈশ্বৰ আৰু সভাসদসকল, যদি জয়মতী কুঁৱৰীৰ পৰা কোনো বাৰ্তা পোৱা নাযায় তেনে কেনে ব্যৱস্থা লোৱা হ'ব? কৌশলেৰে যদি জয়মতীৰ মুখৰ পৰা কোনো বাৰ্তা পোৱা নাযায় তেন্তে কি ডাঙৰীয়া? মনত ৰাখিব ডাঙৰীয়া, জয়মতী কুঁৱৰী এগৰাকী আহোম ৰমণী। কোনো কাৰণতে যাতে আহোম ৰমণীক সন্মানহানি নহয় তাৰ প্ৰতি সভাই লক্ষ্য ৰাখিলে সুখী হ'ম। নিজৰ সুখ দুখৰ কথা চিন্তা কৰাতকৈ ৰজা স্বৰ্গদেউ ঈশ্বৰৰ চিন্তা কৰা কথাটোহে ডাঙৰীয়াসকলৰ প্ৰধান লক্ষ্য আৰু দায়িত্ব হ'ব লাগে। আপুনি নাভাবিলেও অন্ততঃ মই তেনেকুৱাই ভাবোঁ। গতিকে ৰজা তথা ৰাজসিংহাসন ৰক্ষা কৰাটোহে ডাঙৰীয়াসকলৰ প্ৰধান লক্ষ্য হ'ব লাগে। আৰু তাৰ বাবে অহাকালিলৈ জয়মতী কুঁৱৰীক ৰাজসভাত হাজিৰ কৰোৱা যাওক। আৰু আজিলৈ এই সভা ইমানতে ভংগ কৰা হ'ল। অংগসতৰ নীতিক আপোনাৰ সুচক্ৰান্তকাৰীসকলৰ একো অবিহন কিবাটো। এই নীতিক আপুনি পৰিত্যাগ কৰক স্বৰ্গদেউ ঈশ্বৰ। তোমাক ৰাজসভাত বক্তৃতা দিবলৈ অনা হোৱা নাই। ভালে ভালে উন্নতি পলমে গদাপাণি
শেষবাৰৰ বাবে সুধিছো কোৱা গৰামণি ক'ত পলাই আছে অন্যথা ৰাজদণ্ডে দণ্ডিত হ'বা তেনেহ'লে মোৰো শেষ কথা শুনি লওক স্বৰ্গদেউ যিজন কোঁৱৰক আপোনালোকে বঞ্চিত কৰিব বিচাৰিছে সেইজন কোঁৱৰক মই মোৰ সৰ্বস্ব পৰিত্যাগ কৰি হ'লেও তেওঁক তেওঁৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰিম আৰু সেইবাবে মই তেওঁক আত্মগোপন হৈ থাকিবলৈ পৰামৰ্শ দিছোঁ যেতিয়াই তেওঁ নিজৰ সামৰিক কৌশল সম্পূৰ্ণ কৰি উঠিব আপোনালোকক পৰাভূত কৰি আহোম ৰাজ্যত পুনৰ শান্তি স্থাপন কৰিব আহোম সাম্ৰাজ্যৰ হেৰুৱা গৌৰৱ পুনৰ উভতাই আনিব ইমান স্পৰ্ধা এজনী সাধাৰণ তিৰোতাৰ ইমান সাহস জয়মতী তই ৰাজআজ্ঞা উলংঘন কৰিলি ৰাজআজ্ঞা উলংঘন কৰা কেনে গুৰুত্ব অপৰাধ তাক তই বুজা উচিত আছিল ৰাজদণ্ডিনী তোক মই ৰাজদণ্ডে দণ্ডিত কৰিম এজন অকৰ্মণ্য ৰজা আৰু এজন ভ্ৰষ্টাচাৰী ৰাজমন্ত্ৰীয়ে দপদপাই থকা এইখন ৰাজসভাৰ পৰা ইয়াতকৈ অধিক আৰু কি আশা কৰিব পাৰি কাপুৰুষ ভীৰৰ দল তোমালোকে পবিত্ৰ অসম ৰাজসিংহাসন কলংকিত কৰিলা একমাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তোমালোকে পাপ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু এদিন নহয় এদিন এই পাপৰ শাস্তি তোমালোকে হাত পাতি গ্ৰহণ কৰিবই লাগিব এগৰাকী সাধাৰণ তিৰোতাৰ ইমান দম্ভ ইমান অহংকাৰ আৰু এটা শব্দও সহ্য কৰা নহ'ব যাওনা বৰুৱা লৈ যোৱা জিৰি নাৰী মোৰ সন্মুখৰ পৰা ঔ জেৰেঙা পথাৰত কোট কৰা গছত বান্ধি এক যথোপযুক্ত শাস্তি দিবা